টিকেন্দ্ৰজিৎ নাৰ্জাৰী ডাঙৰীয়া যোৱা নিশা 10 বজাত স্বৰ্গবাসী হ'ল। আমাৰ বড়োসকলৰ সাংস্কৃতিক জগতত চিনেমা জগতত এজন ভোটাতৰা আছিলে। তেখেতে হেৰাই যোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ এটা ক্ষতি হৈছে। তেখেতে আমাক বহুত কণ্ট্ৰিবিউশ্যন দি গ'ল। তেখেতৰ জীৱিত অৱস্থাত বিভিন্ন সাংস্কৃতিক প্ৰগ্ৰামবিলাকত বিভিন্ন আমাৰ কালচাৰেল ডেভেলপমেণ্ট এক্টিভিটিবিলাকত তেখেত জড়িত আছিলে। তেনেকুৱা ব্যক্তি আমাৰ সমাজত জন্ম পোৱাটো বহুত ডাঙৰ কথা। তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বিটিআৰ গভৰ্ণমেণ্টক আমি চৰকাৰীভাৱে শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন এইটো জীৱিত কৰা ৰখাৰ কাৰণে আমি চৰকাৰীভাৱে যিখিনি আমাৰ দায়িত্ব আছে আমি পালন কৰিম। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ পৰিয়ালৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ প্ৰতিমূৰ্তি যিটো আছে তিতাগুৰিত সৰু এটা কালচাৰেল কমপ্লেক্স আছে। সেই কালচাৰেল কমপ্লেক্সতে তেখেতৰ প্ৰতিমূৰ্তিটো আমি স্থাপন কৰিম। টিকেন্দ্ৰজিৎ নাৰ্জাৰী ডাঙৰীয়া যোৱা নিশা 10 বজাত স্বৰ্গবাসী হ'ল। আমাৰ বড়োসকলৰ সাংস্কৃতিক জগতত চিনেমা জগতত এজন ভোটাতৰা আছিলে। তেখেতে হেৰাই যোৱাটো আমাৰ কাৰণে বহুত ডাঙৰ এটা ক্ষতি হৈছে। তেখেতে আমাক বহুত কণ্ট্ৰিবিউশ্যন দি গ'ল। তেখেতৰ জীৱিত অৱস্থাত বিভিন্ন সাংস্কৃতিক প্ৰগ্ৰামবিলাকত বিভিন্ন আমাৰ কালচাৰেল ডেভেলপমেণ্ট এক্টিভিটিবিলাকত তেখেত জড়িত আছিলে। তেনেকুৱা ব্যক্তি আমাৰ সমাজত জন্ম পোৱাটো বহুত ডাঙৰ কথা। তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বিটিআৰ গভৰ্ণমেণ্টক আমি চৰকাৰীভাৱে শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ যিখিনি কণ্ট্ৰিবিউশ্যন এইটো জীৱিত কৰা ৰখাৰ কাৰণে আমি চৰকাৰীভাৱে যিখিনি আমাৰ দায়িত্ব আছে আমি পালন কৰিম। তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ পৰিয়ালৰ প্ৰতি আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ প্ৰতিমূৰ্তি যিটো আছে তিতাগুৰিত সৰু এটা কালচাৰেল কমপ্লেক্স আছে। সেই কালচাৰেল কমপ্লেক্সতে তেখেতৰ প্ৰতিমূৰ্তিটো আমি স্থাপন কৰিম।